Hi, welcome to my YouTube channel. আৰু এইটো মই নিকুমনি তো আজি মই আহিছোঁ দাদা এজনৰ ঘৰত আৰু দাদা এজন হ'ল অসমত খুবেই জনপ্ৰিয় বৰ্তমান নাম চাম নকওঁ মই ডাইৰেক্ট দেখি আছোঁ বহুত তাপিৰ মানে একদম ক্লাছ বুলি যি কয় সেইটো মই দেখি আছোঁ মাস্ক পিন্ধি আছোঁ দেই এই কি কয় এইমাত্ৰ হ'ল ক'লোঁ মানে ভিডিঅ'টোত ধৰি তো আমাৰ লোকেশ্যনটো আমি পাই গ'লোঁ আৰু অলপ এইগিলাখন আছে এইগিলাখন উঘলি আমি বহিলোঁ মানে তো এতিয়া মই দেখি আছোঁ অসমৰ মানে নতুন ক্লাছ যোনটো একদম জনপ্ৰিয় ভাইৰেল গানটোৰ গায়কজনক এইবিলাক পিন্ধাই থৈছে নমস্কাৰ মই ভিকি কলিতা আৰু ৱেলকাম টু নিকুমনি কলিতাছ ইউটিউব চেনেল আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু তো ইণ্টাৰভিউটো ষ্টাৰ্ট কৰি দিওঁ অ'কে তো তোমাকে নাপালে গানটো বহুত বেছি মানে ভাইৰেল হৈ গৈছে আৰু তাৰে গায়কজন হৈছে ভিকি কলিতা আৰু মই বহুত বহুত ধন্যবাদ জনাইছোঁ কি মোৰ কাৰণে মানে ইণ্টাৰভিউটো যে দিবা একেলগে আইচি এটা যে বহিছে সিনকে একো নাই আমাৰ নিজৰ জেগা বোলে ভাল লাগে তো আমাৰ কাষৰে পাঠশালাৰ পৰা বেছি দূৰত নহয় অলপ দূৰ মানে অলপ হয় আৰু সিমান নহয় তো এতিয়া ভিকি কলিতাক মই মানে তেওঁৰ বায়োগ্ৰাফি অলপমান পৰিচয়টো দিবা মানে তোমাকে নাপালে কাৰণ নামটোৱে জানে ভিকি কলিতা বুলি কিন্তু ক'ত ঘৰ ক'ত কি পঢ়া পাতি অলপমান কৈ দিবা দিব নমস্কাৰ মই ভিকি কলিতা আৰু মোৰ ঘৰ বজালীৰ পাঠশালাৰ পৰা 12 কিলোমিটাৰ নিলগত বাগমাৰা বুলি জেগা এটাত মই জন্ম লৈছোঁ কঁঠালমৰি নামৰ গাঁও এখনত আৰু মোৰ স্কুলিং ক'ম ন মই স্কুলিং কৰিছোঁ মই মেট্ৰিক পাছ কৰিছোঁ শংকৰদেৱ শিশু নিকেতন বাগমাৰাৰ পৰা শংকৰদেৱ তাকে আৰু মই HS পাছ কৰিছোঁ বাগমাৰা হায়াৰ ছেকেণ্ডাৰীৰ পৰা আৰু ডিগ্ৰী কমপ্লিট কৰিছোঁ বজালী কলেজৰ পৰা মই 2019 চনত তো সেইখিনি তাৰপিছত মই মিউজিকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু তো মিউজিক মানে কেতিয়াৰ পৰা ভাবিছা কি মিউজিকত যোগদান কৰিম বা কেনেকুৱা মানে তো মই যেতিয়া মোৰ 2.5-3 বছৰমান বয়স আছিল তেতিয়া মোক ষ্টেজত উঠাই দিছিল আমাৰ গাঁৱৰ বিহুখনত তেতিয়া মই প্ৰথমবাৰ গান গাইছিলোঁ আৰু মানে বাচ্চা থাকিলে চবে মৰম দিয়েতো তো তেনেকৈ ইনস্পায়াৰ হ'লোঁ কৰিবলৈ মন গ'ল মানে নিচাটো সোমাই গ'ল লাহে লাহে অলপমান ট্ৰেইনিঙো ল'লোঁ তাৰপিছত এনেকৈ চলি আছে তাৰপিছত মাজতে নাছিল আৰু যেতিয়া আমি ডিগ্ৰী কমপ্লিট কৰোঁ তেতিয়াৰ পৰা ভালকৈ লাগিল তো প্ৰথম মিউজিকেল গান মানে কোনটি বনাইছিল প্ৰথমটো মানে তো মই ক্লাছ 10ত পঢ়ি থাকোঁতে হিন্দী গান লিখি সুৰ কৰি গাবলৈ চেষ্টা কৰিছিলোঁ গানটো ক'তো ইউটিউবত নাই বৰ বটলা হৈছিলে তাৰপিছত 2017 চনত মই ভালকৈ অসমীয়া গান এটা কৈছিলোঁ নিশা নিশা তোমাৰ ডিগ্ৰী পঢ়ি থাকোঁতে বনাইছিল অঁ পঢ়ি থাকোঁ তো তোমাকে নাপালে গানটো ইমান বেছি ভাইৰেল হ'ব বুলি ভাবিছিল না ভাইৰেল বুলি ভবা নাই কিন্তু গানটো মোৰ নিজৰে যিহেতু ভাল লাগিছিল মই ভাবিছিলোঁ মানুহে ভাল পাব চাগে ইমান বেছি ভাল পাব বুলি ভবা নাছিলোঁ আজিতো 2 মাহৰ মূৰত চাগে কিমান হ'ল 1 কৰোৰ 10 লাখ 11 মিলিয়নমান ভিউ হৈছে তো ইমানখিনি মৰম দিব বুলি মই আশা কৰা নাছিলোঁ আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ মোৰ শ্ৰোতাসমূহ দৰ্শকক তো ইউটিউবত যে 11 মিলিয়ন ভিউ হৈছে সেইটো নহয় ইনষ্টাটো খুলিলে তোমাকে নাপালে আছোঁ থাকি মানে একদম মানে খুলিলে মানে পুৰা মোটামুটি 1.5 লাখ মান ৰিল বনাইছে মানুহে খুব ভাল লাগিছে ইমান মৰম দিয়ে তুমি বনাইছানে নাই মই বনাইছিলোঁ কিন্তু মই ডিলিট কৰিছোঁ মোৰ ভিউ নাই মিছা মাতিছে গাইজ মিছা মই এনেই আজি বনাম মই কিন্তু ছাবস্ক্ৰাইব কৰা বনাম আজি ঠিক আছে আমি বনাম অ'কে ডান তো ভিকি কলিতাৰ ঘৰ ক'ত গম পালে ক'ত কি পঢ়িছিল গম পালে তো ঘৰত কোন কোন আছে ঘৰত মা দেউতা আৰু সৰু ভাইটি আছে দুজন ল'ৰা দেই ছোৱালী নাই অসমত ইমান মানুহে আপোনাক চাইছি তো তাৰে বেছিভাগ আপিৰে মানে আপুনি ক্ৰাছ হৈছে আপোনাৰ কোনোবা ক্ৰাছ আছে না মোৰ ক্ৰাছ মোৰ মানে এই দীপিকা পাডুকোনৰ ওপৰত বৈধ ক্ৰাছ আছে সৰুৰ পৰা হিন্দী নহয় অসমীয়া আমাৰ অভিনেত্ৰীৰ ভিতৰত মানে চেলিব্ৰিটি ক্ৰাছ কৈছোঁ মই মেঘৰঞ্জনী মেধি আৰু ৰিম্পী দাসৰ ওপৰত মেঘৰঞ্জনী বা ডেন্সেই ভাল পায় নেকি খুব চব ভাল লাগে বৰ ধুনীয়া তেখেত মই ক্ৰাছটো বাদ দিলোঁ আপোনাৰ প্ৰেম সম্বন্ধটোৰ ওপৰত কিবা ক'ব নেকি প্ৰেম মই মস্ত প্ৰেমী মই সৰুৰ পৰা প্ৰেম কৰিছোঁ কেতিয়াৰ পৰা কিমান ক্লাছৰ পৰা ক্লাছ প্ৰথম প্ৰেমটো মানে কেতিয়া হৈছিল জীৱনত মোৰ মানে প্ৰেম পাই নাই এইবিলাক ভাল লগাতে বাৰু কেতিয়া গম পাইছে কি ভাল লাগে ছোৱালীজনীক সেইবিলাকতো স্কুলৰ পৰা চলি আছে এইবিলাক কিমান বয়সত মানে ক্লাছ 9 মানৰ পৰা 9ৰ পৰা ষ্টাৰ্ট হৈ বেছিভাগ প্ৰেম নহয় খালি মানে ভাল লাগিছিল এনেই আৰু কিবা কিবি অলপ লাইন মাৰি তাই মাৰিছিল নে উল্টাকে আপিটোই মানে মোৰ কোন তাইও মন কৰে কিয়লি নহ'ব তাৰপিছত মই কৈছোঁ মোৰ ভালকৈ প্ৰেমৰ সম্পৰ্ক ডিগ্ৰীত হৈছিল অলপ প্ৰেম ডিগ্ৰী পঢ়ি থাকে তাৰপিছত সেইটো নচলিল আৰু সেয়াই আৰু এতিয়া মানে কোনো নাই এতিয়া নাই ইমান এটা জনপ্ৰিয় গান আপুনি অসমবাসী ৰাইজক দিলে তো ইয়াৰ নেক্সট মানে কি আহিব গান আমি নতুন গানৰ কাম কৰি আছোঁ আমি ছেইম টিম তোমাকে নাপালে টিমটো এটা গান কৰিছোঁ তই নাচাবি আনলৈ বুলি গানটো গাব ৰাজশ্ৰী শইকীয়া ৰাজশ্ৰী বাই মোৰ লগত গাব তাই কৰি আছে ময়ো গাইছোঁ লগতে মই কম্প'জ ৰাজশ্ৰী শইকীয়াই যে মা এটা আছে গানত
তেওঁ গাব আৰু এটা গান কৰিছোঁ ৰাখিস্মিতা কলিতা বুলি এজনী ছোৱালী আছে খুব ধুনীয়া গায় তাইৰ লগত এটি গান কৰিছোঁ বৰষা নামিছে বুলি তো এই দুটা গান আগতে তই নাচাবি এনলৈ আহিব তাৰপিছত বৰষা নামিছে মানে দুটাকে আহি আছে গাইজ দুটা নাই বহুত গান আহিছে খালি এই দুটাৰ কথা এতিয়া ক'ব পৰা হৈ আছে বাকী সোনকালে আহি আছে মানে অতি শীঘ্ৰে তো গানটোতো আপুনি গাইছে আগতে আপুনি এক্টিঙো কৰিছে সেইটো মানে মই কৈ দিওঁ মোক বহুতে মিছ আণ্ডাৰষ্টেণ্ড কৰি আছে যে মই এক্টৰ নে কি মানে গানটো গাইছোঁ বুলি বহুতে নাজানে আচলতে মই এক্টিং মানে এক্টৰ নহয় মই নাজানো মই জাষ্ট মোৰ গানটোত নিজে ওলাই ভাল লাগে কাৰণে চেষ্টা কৰিছোঁ এক্টৰ নহয় সেইটো মিছ আণ্ডাৰষ্টেণ্ড নহয় এক্টিং ভাল হৈছে দেই মই চাইছোঁ এই যে মানে মানে চুৰবি বাই আহে দে মানে পাছত দেখি এনেকৈ দাসে মানে মই মানে মানে ডিটেইলত চাইছে মানে মজ্জা লাগছে গান গোৱাৰ বাহিৰেও কি কৰি ভাল পায় আৰু মই চিনেমা চাই ভাল পাওঁ গান শুনিও ভাল পাওঁ বেলেগৰ বিভিন্ন ধৰণৰ বিভিন্ন ভাষাৰ গান শুনি ভাল পাওঁ আৰু হে আৰু মই ফিল্ম চাওঁ মই বহুত ফিল্ম চাওঁ মই বহুত মুভি কেনেকুৱা টাইপৰ ফিল্ম চাই ভাল পায় মই চব চাওঁ কি খাই ভাল পায় আপুনি মানে খাই ভাল পায় না ইমান মানে মই খাই ভাল পাওঁ মই দেখাই শকত হৈছোঁ মানুহটো অলপ মানে মোৰ লগৰখিনিয়ে জানে মই ক্ষীণমিন আছিলোঁ আগতে কেটেং মেটেং এতিয়া বহুত শকত হৈছোঁ এড ওলাইছে তো মই খাই ভাল পাওঁ আৰু চব খাই ভাল পাওঁ যি টি খাওঁ মানে চব এভৰিথিং মই খাওঁ মানে মাংস গাহৰি খাই ভাল পাওঁ ঘূৰি ফুৰি ভাল নাপায় নেকি ট্ৰেভেল কৰি মানে ঘূৰি ফুৰি ভাল পাওঁ সেইটো সোধা নাই নহয় তুমি মোক চিনেমা চাই ভাল পাওঁ কিন্তু ঘূৰি ফুৰাটো এনেকুৱা নহয় যে মোৰ হবি মই ঘূৰি ফুৰি ভাল পাওঁ চব কোনে বেয়া পায় মানে সেইবুলি এটা ট্ৰেভেল ফ্ৰিক নহয় মই যে ঘূৰি ফুৰিবই লাগিব মই মানে ঘৰত সোমাই থাকিও ভাল পাওঁ বগা আৰু তো মোৰ প্ৰশ্ন সোধা মেলা হৈ গ'ল যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে নিজাকে তো মোক কমেণ্ট কৰি জনাব মই যেতিয়া লগ পাওঁ নেক্সট তেতিয়া মই সুধিম তো এতিয়া যিহেতু গানটোৰ কাৰণে মেইন না তো গানটোৰ আপোনাৰ ফেভৰেট লিৰিক্সখিনি গাই দিয়ক অলপমান মোৰ চব গোটেই গানটো ভালে তথাপি মই এটা অলপমান পাৰ্ট গাই দিছোঁ কাষলে নাহিলে অভিমান বাঢ়িব সেই অভিমানে মোক আজুৰি আনিব এই বুকু মৰমে তোমাকে বিচাৰে দুবাহুৰে মাজতে তোমাক ৰাখি থম সদায় আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জীয়াম আমাৰ ভাগত যিকণ আছে সেয়ে আমাক জুৰিবগে যিকণ পোৱা দুয়োৱে ভগাম তুমি মই এদিন মিলি যাম তুমি মই এদিন মিলি যাম তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তো যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি যাব আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিব নিকুমনি চেনেলটো আৰু তাই বহুত কষ্ট কৰে খুব মৰমৰ ভণ্টি আৰু বহুত কণ্টেণ্ট দি থাকে তাই ৰেগুলাৰ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ইণ্টাৰেষ্টিং কণ্টেণ্টৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিব ধন্যবাদ বাই বাই